উফ বাহিৰত যেন কি গৰম এই গৰমতে দুয়ো মাক জীয়েক ওলালোঁ টাউনলৈ বুলি তাকো খোজেৰে গৈ থাকোঁতে বাটত দেখা পালোঁ কুঁহিয়া সেইটো কাৰণে দেহাটো ঠাণ্ডা কৰিবলৈ দুইজনী মাক জীয়েকে খাই ল'লোঁ এগিলাচ কুঁহিয়া আৰু এয়া গৈ পালোঁগৈ আমাৰ নিজৰ কৰ্তব্য স্থান মানে সোণাৰী হললৈ গৈছিলোঁ মোক সৰুকৈ কিবা এটা বস্তু বনাবলৈ দিবলৈ আৰু এয়া টাউন ঘূৰি পূৰা ভাগৰ লাগিলে সেইটো কাৰণে হোটেলত সোমাই কিবা এটা খাওঁ বুলি ভাবিলোঁ যিহেতুকে বাহিৰত ৰ'দ দিছে সেইটো কাৰণে ঠাণ্ডা কিবা এটা খাওঁ বুলি মই ল'লোঁ ৰসমলাই আৰু মায়ে ল'লে দৈ কিন্তু খাই থাকোঁতে মায়ে এটা কথা ক'লে তেওঁ শুনো বোলে আজিলৈকে ৰসমলাই খাই নাপাওঁ কথা খাওঁনি বেয়া লাগিলে পিছে মই অৰ্ডাৰ দিছিলোঁ কিন্তু হোটেলত নাছিল মাত্ৰ এটাই আছিল তাকে দৈও শ্বেয়াৰ কৰিলোঁ অকণমান তেওঁকো দিলোঁ তেওঁ খাইছিল দৈ আৰু আমি টাউনলৈ অহা আৰু এটা কাৰণ আছিল হোৱা দেখিছেনে জীয়েকে বাপেকক আদৰি আনিবলৈ গৈছে ষ্টেচনৰ পৰা কি যেন মৰম তাকো বহুত নম্বৰত আহিছে বাপেকটো সেইটো কাৰণে টাউনৰ পৰা একেবাৰে আদৰি আনিবলৈ গ'ল একদম বাহিৰত টিকা ফটা ৰ'দত তাত এয়া হ'ল পিছদিনাখনৰ আবেলি ভিতৰত থাকিব ভিতৰত কি যেন গৰম ফেনৰ হাৱাত আৰু থাকিব নোৱাৰি সেইটো কাৰণে বাহিৰলৈ বুলি ওলাই আহিলোঁ এয়া আমি সকলোৱে বহি পিনি অকণমান আড্ডা দিছিলোঁ এজনী হ'ল মাহী ছোৱালী আৰু এগৰাকী হ'ল মোৰ মাৰ ছোৱালী আৰু সৌজন হ'ল মোৰ ককা মানে মাৰ দেউতাক ইমান দিনৰ মূৰত জীয়েকৰ ঘৰলৈ আহিছে কিন্তু তেওঁ এনেই বহি থকা নাই তেওঁ ক'লে যেন তহঁতৰ ঘৰত নথকা বস্তু কিবা এটা মই বনাই থৈ যাওঁ কাৰণ মই এনেই শুই থাকিলে মানে মোৰ ভৰি হাতকেইটাহে অকণমান বিষায় সেইটো কাৰণে তেওঁ জীয়েকৰ ঘৰত নথকা বস্তু এটা বনাবলৈ বুলি নাতিনীয়েকক বাঁহ কাটিবলৈ দিলে তেওঁ বনাইছিল গোবৰ পাচি এয়া হ'ল মোমায়েক ভাগিনীয়েকৰ কিছু দৃশ্য আমি গৰমত থাকিব পৰা নাই আৰু সিহঁত দুটাই পূৰা গৰমতে দৌৰা দৌৰিকৈ ঘূৰি ফুৰিছে আৰু আমাৰ কণমান নিচিনা মৰমতে মোমায়েকক নগা মোমা বুলি মাতে কাৰণ তাক দেখিবলৈ আমাৰ এইফালৰ একেবাৰে নগাটোৰ নিচিনাকৈ দেখিবলৈ কিউট বাৰু আজিলৈ আহিছোঁ আকৌ নেক্সট ব্লগত লগ পাম বাই বাই সকলো ভালে থাকক।